যুদ্ধ কৰাতকৈ মই সন্যাসী হৈ থকাই ভাল। আজি ভাগৱত গীতাৰ কথা পাতিম। আজি এজন হাৰি যোৱা হাতৰ পৰা ধনু পেলাই দিছিল, যি যুদ্ধৰ মৈদামত ত্যাগ কৰিবলৈ ওলাইছিল। মহাভাৰতৰ অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল, যাৰ সৈতে মই যুদ্ধ কৰিবলৈ গৈ আছো, এই সকলো মোৰ আত্মীয়, সকলো মোৰ ককাই ভাই। মই তেওঁলোকৰ বিৰুদ্ধে কেনেকৈ যুদ্ধ কৰোঁ, কেনেকৈ আক্ৰমণ কৰোঁ। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে যিসকল তুমি যুদ্ধিছা, তেওঁলোক সকলো আত্মীয় আৰু তেওঁলোক পাপী, তেওঁলোকৰ অন্যায় উপক্ষত আছে। যি তুমি তোমাৰ বিৰুদ্ধে যুদ্ধ নকৰা, তেতিয়া সমাজত আৰু অন্যায় বাঢ়িব। কিয়নো যেতিয়া অন্যায়ৰ বিৰুদ্ধে কোনো আগবাঢ়ি নাহে, তেতিয়া অন্যায় অধৰ্ম কৰা মানুহৰ সংখ্যা বাঢ়ি যাব। গতিকে তুমি অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া, তুমি অধৰ্মৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা। যেতিয়া যুদ্ধক্ষেত্ৰত অৰ্জুনে নিজৰ ককাই ভাইসকলক দেখিছিল, তেতিয়া তেওঁৰ ভগৱানক আকৌ কৈছিল, শ্ৰীকৃষ্ণক কৈছিল যে এনেকুৱা ভয়ংকৰ যুদ্ধ কৰাতকৈ মই সন্যাসী হৈ থকাই ভাল। তাৰপিছত তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, সন্যাসী হোৱাটো তোমাৰ কৰ্ম নহয়। তেতিয়া ক্ষেত্ৰ ধৰ্মৰ ন্যাস কৰাটোহে তোমাৰ ধৰ্ম, আৰু ধৰ্ম ৰক্ষা কৰাটোহে তোমাৰ কৰ্ম।